আৰু গৈ আছোঁ আবেলি বিশ্বনাথ চাৰিআলিলৈ বুলি এখন বিয়া আছে তো বিয়া খাবলৈ যাওঁ তো চাওকচোন আমাৰ জাৰ্ণিটো আৰু অসমীয়া ৰিচুৱেল বিয়াৰ প্ৰচেছবিলাক চাওক কেনেধৰণৰ কি ৰিচুৱেল হয় আহক মোৰ লগত গৈ বিয়া উপভোগ কৰোঁ আমি গৈ আছোঁ এয়া বিয়ালৈ বুলি গাড়ী চলাই আছে তো বিয়াৰ মাজতে আমি এতিয়া যাম মানে লগৰ এটা তাত আহক লগৰটো তাত সোমালোঁ এতিয়া আমি লগৰটো ঘোঁৰা আছে তো ঘোঁৰা ৰাইডিং চাওঁ এয়া চাওকচোন ঘোঁৰা ৰাইডিং তো লেটছি এয়া চাওক ঘোঁৰা ঠিক ঠাক কৰি আছে সি ৰাইড কৰিবৰ কাৰণে ঘোঁৰা ৰাইডিং মই উঠি পাইছোঁ ধূপ চাবলৈ উঠাবলৈ প্ৰথমে ভয় লাগে তাৰপিছত ভয় নালাগে যেতিয়া হেৰি কৰে প্ৰথমে কিন্তু ভয় লাগে কিন্তু পাছত যায় চ' আমি এতিয়া পালোহি বিয়াৰ ঘৰ এয়া পূৰা বিয়াৰ পেণ্ডেল চাওক বিয়াৰ পেণ্ডেল এয়া আমাৰ দৰা কৈছোঁ চাই দে বুলি কৈছোঁ এয়া দৰা ৰেডি হৈ আছে দৰাক ৰেডি কৰা আছে একচুৱেলি আজি মানে ছোৱালী আনিব যোৱা হ'ব তো এয়া ৰেডি হৈ আছে দৰা ৰিচিপশ্যন পাছত আছে আমি দৰা ঘৰৰ সৈতে ছোৱালী আনিব যাম মানে তো চাওঁ আহকচোন এইটো চব সিহঁতৰ ঘৰৰ পৰা দিছে ন ছোৱালী ঘৰৰ পৰা দিয়া নাই জানো Mañana prueba. Voy a ir. এয়া দৰা গাড়ী আগে আগে গৈ আছে আমি পাছে পাছে দৰা গাড়ীত চিট নাপালোঁ বৰটো সৰ্বিকৈ কাৰণে আমি পাছে পাছে গৈছোঁ যে জকি এয়া দৰা গাড়ীৰ ছোৱালী ঘৰলৈ বুলি ৰাওনা হৈছে তো আহক আমিও যাওঁ পাছে পাছে কিনো হয় চাওঁ তো এয়া দৰা গাড়ী গৈ আছে পূৰা বম চম ফুটাইছে একচুৱেলি দৰা ভেটা বুলি কয় যে সেই দৰা ঘূৰিছে পূৰা বম চম মানে ভেটা চটা ফুটাই পূৰা ফূৰ্তি আৰু মানে ছোৱালী বিয়া হয় এইটো এটা আমাৰ অসমীয়া সমাজৰ নিয়ম যেতিয়া দৰা আহে তো দৰা ভেটে আৰু দৰা ভেটাৰ পিছত মানে শৰাই দিব লাগে আৰু শৰাই দিয়াত মানে কিছুমান ছোৱালী ঘৰৰ মানুহে কিছুমান কুৱেশ্যন কৰে দৰা ঘৰক আৰু এই কুৱেশ্যনে এনচাৰ দিব পাৰিলে ৰাস্তা এৰি দিয়া হয় এনেধৰণৰ কিছুমান মানে ট্ৰেডিশ্যনেল আছে আৰু তো এনেধৰণৰ এই পৰম্পৰা মানে এতিয়া অলপ ধেমালি টাইপৰে হয় তো এইটো চলি আছে কুৱেশ্যন কৰি আছে দৰা ঘৰৰ মানুহক আৰু দৰা ঘৰৰ মানুহে এনচাৰ দিব পাৰিলে ৰাস্তা এৰি দিব এনেধৰণৰ মানে পৰম্পৰা আমাৰ অসমীয়াৰ বিয়াৰ সমাজত মানে দেখা পোৱা যায়
ফাইনেলি ৰাস্তা এৰি মেলি এতিয়া আমি গেটৰ ফ্ৰণ্ট পালোঁ। তো এতিয়া দৰা আদৰিছে, ভৰি ধুৱাব ধৰিছে। মাকে আদৰিছে, মাকে কিবা কিবি আহকচোন ৰাইজ, কিমান আৰু বিয়াৰ নীতি নিয়ম চাব। নিয়মৰ মাজতে বিয়াৰ মানে বেকগ্ৰাউণ্ডত কি চলি থাকে, একচুৱেলি নিয়মৰ বেকগ্ৰাউণ্ডত আমাৰ ডেকা পাৰ্টিৰ কি কামত ব্যস্ত থাকে সেয়া চাওক। আৰু এয়া চাওক, চবেই নাচিব ধৰি আছে, চবেই এনজয় কৰি আছে। ইফালে হোমপুৰা কিবা কিবি নিয়ম হৈ আছে, আৰু ইফালে ডেকা পাৰ্টিত পুৰা ডান্স চলি আছে। কাম বেক এগেইন হোম। এয়া ছোৱালী মানে কইনা ওলাই আহিছে। তো এতিয়া কইনাক বৰমালা দিয়া হৈছে, মানে তুলসী মালা দিয়া হৈছে, কিবা কিবি নিয়ম আছে। এতিয়া কইনা দৰাৰ ওচৰত বহিবলৈ যাব।
এতিয়া আমি আৰু ৰাতি 2:30 বজাত ঘৰলৈ বুলি বাপাছ আহিছোঁ। বিয়া আৰু হৈ আছে, তো ইমান দেৰিলৈকে থাকিব নোৱাৰিলোঁ। অলমষ্ট বিয়া শেষেই হ'ল বুলি ক'ব পাৰি। চ' এয়া ৰাস্তাত আছোঁ, এইটো ৰাস্তা। তো আমি ৰাতি এতিয়া গৈ আছোঁ বেক টু হোম। ফাইনেলি আমি ঘৰ আহি পালোঁ। নাও 4 AM। ইটছ দেখা পাইছে চাগে 4:27ত আমি ঘৰ আহি পালোঁ। আৰু গুগুমানুটো আছে। চ' আমি এতিয়া শুম। এতিয়া ৰাতি 4টা বজাত বিয়া খাই আহি নাও ইজ টাইম টু শ্লিপ। শ্লিপি। গুড নাইট, চি ইউ চুন। বহুত জলদি আকৌ পুনৰ নতুন ভিডিঅ'লৈ আপোনাৰ লগত আহি আছোঁ। তো প্লিজ ডু লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৱাৰ চেনেল AG Entertainment. Bye. Thank you.